আমি জিকে হোটেলত নি কি কৰিব লাগে ধাবাত নি কি কৰিব লাগে এইবিলাক তো আসামিজ জিকে নহয় ন তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল তো প্ৰথমতে মোৰ চেনেল সকলোকে নমস্কাৰ জনাইছো তো কথা তোমালে এনেকুৱা যে আজি এগলি আপোনাৰ ইউটিউবত যদি আপুনি আসামিজ জিকে সার্চ কৰে তো বহুত ধৰণৰ ভিডিও দেখা পায় তো আজি কথা পাতিবলৈ গৈছে যে আসামিজ জিকে কি হয় তো কিহৰ মানে কাৰণত এইবিলাক আহা হৈছে মানে হেতুৰ ওপৰত মই কথা পাতিবলৈ গৈছো যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তেতিয়াহলে মোৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব লগতে আপুনি নতুনকৈ চাইছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তো বলা আমি ভিডিওটো আৰম্ভ কৰো তো কথাটো হল এনেকুৱা যে আমি মানে আগতে যেতে স্কুলত পঢ়িছিলো তেতিয়া মানে আমাক মানে যেতে মানে জিকে শিকাইছিল যে জেনাৰেল নলেজ শিকাইছিল তাতে আসলে আমাক কিছুমান বহুত ধৰণৰ মানে কোৱেশ্চন শিকাইছিল বাহিৰা যোনটো প্ৰশ্ন হয় এইবিলাক শিকাইছিল তো ধৰি লওক এনেকুৱা ধৰণৰ প্ৰশ্নতে জাতীয় পতাকাৰ ৰং কেইটা কথাটো তো জাতীয় পতাকাৰ ভিতৰত অহস্ৰ দ্বন্দ্ব কেইডাল থাকে তো এইবিলাক এনেকুৱা ধৰণৰ মানে কি জেনাৰেল শিকাইছিল বা বেলেগ টাইপৰ প্ৰশ্ন আছে তো কথাটো এনেকুৱা আপুনি যদি ইউটিউবত আজি মানে আসামিজ জিকে বুলি সাৰ্চ কৰে ন তো তাতে এনেকুৱা ধৰণৰ অশ্লীল মানে ভিডিও দেখা পাব বা অশ্লীল এনেকুৱা ধৰণৰ মানে বস্তু দেখা পাব আসলতে কিহৰ কাৰণে আমাৰ এই মানে আমাৰ এই আসামিজ জিকেৰ ওপৰত এটো আসলতে চলি আছে তো মই ক'বলৈ গৈছো যে সৰু ল'ৰা ছোৱালীবিলাক কৈছো চাক এইবিলাক দিছে হয় এটা আপোনালোকে এটা বস্তু আসামিজ জিকে সাৰ্চ কৰি একবাৰ চাব তাতে মানে এনেকুৱা মানে অশ্লীল মানে ফটো বা এনেকুৱা মানে মানে লিখি দিছে মানে থাম্বনেলত তো এনেকুৱা টাইপৰ ভিডিও হ'ব আপোনাৰ আসলতে মই আসলতে ক'ব নোৱাৰো কি আহিব তো আপোনালোকে যদি 18 বছৰ ওপৰত একবাৰ সাৰ্চ কৰি পেলাই মানে মই যি কৈছো এই বস্তুটো চাবছো একবাৰ ভিডিওটো কিন্তু প্লিজ প্লে নকৰিব প্লে কৰি এটো মানে ভিউটো নিদিব আৰু তাক চাক মানে কথাটো এনেকুৱা আসামিজ জিকে নামটো ধুনীয়াকৈ দিছে আসামিজ জিকে চেনেলৰ কিছুমানৰ নামো আছে আসামিজ জিকে মোৰো এটা চেনেল আছে আসামিজ জিকে বুলি আছে মই জাষ্ট নতুনকৈ এটা মানে খুলিছো তাত কোন ধৰণৰ এতিয়ালৈকে ভিডিও দিয়া নাই তো মই এনেকুৱা ধৰণৰ কিবা এটা ভিডিও দিম বুলি ভাবিছো আসামিজ জিকে তো আসামিজ জিকে কি এইবিলাকে নেকি তো আপুনি ভিডিও সাৰ্চ কৰিছে অমুকটো নি অমুকক কেনেকৈ কৰিব লাগে তো এনেকুৱা ধৰণৰ অশ্লীল মানে নকৰিব চাক ইউটিউবটো মন এনেকুৱা ধৰণৰ বস্তু মানে কি চাক আজিকালি ডাঙৰীয়াতকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইউটিউবটো বেছিকৈ চাই থাকে চাক মানে বহুত ধৰণৰ সিহঁতে ভিডিঅ'বিলাক চাই থাকে তো এইবিলাক যদি আপুনি ভিডিঅ' দিয়ে আমাৰ আচলতে নতুনকৈ উঠি অহা চাওক আপুনি কি শিকাব মানে কি শিকাব বিচাৰিছে এইবিলাক বস্তু দি পেলাই আসামিজ জিকে মানে কি এইবিলাকে নেকি তো মই হিন্দী জিকেটো সাৰ্চ কৰিলে এইবিলাক নাহে বেলেগ যদি ইংলিছ জিকে তো সাৰ্চ কৰিলে এইবিলাক নাহে আসামিজ জিকে সাৰ্চ কৰিলে এইটো বস্তু আহে খালি তো এইবিলাক চেনেলত যোনি জড়িত আছে তেখেতলোক কৈছো আসামিজ এইবিলাক আচলতে ভিডিঅ' নিদিব আচলতে ইউটিউবত তো ইউটিউবটো মানে কি চাক এনেকুৱা প্লেটফৰ্ম নহয়তো তো আপুনি নহয় যে আপুনি চাক পইচাৰ বিনিময়ত এইবিলাক কৰিব এনেকুৱা কথা নহয় চাক পইচা মানুহক লাগে হৈ জানো পইচাটো লাগে মই পইচাৰ কাৰণে ইউটিউব কৰি আছো মই কেতিয়া পইচা পাওঁ কেতিয়া পইচা এনেকুৱাকৈ ভাগি আছো মানে এনেকুৱা নহয় যে আপুনি পইচাৰ কাৰণে জিটি দি দিব চাক আপোনাৰ ঘৰতো মা দেউতা আছে বা ল'ৰা ছোৱালী আছে এইবিলাকে যেতিয়া আপোনাৰ ঘৰত যেতিয়া সাৰ্চ কৰিব বোলে এইটোতো মোৰ ল'ৰাৰ চেনেল হয় তো আপোনাৰ কেনেকুৱা লাগিব বস্তুটো চাব এইটোতো মানে এটা সৰু কথা এইটো ঘৰৰ হিচাপত কৈছো আজিকালি চাক বৰ্তমান সময়ত যি আছে যে স্কুলতো অনলাইন ক্লাছ আৰম্ভ হৈছে সকলো ল'ৰা ছোৱালী হাতে হাতে এটা মোবাইল ফোন দিছে তো তাহাঁতক স্কুলত কৈ দিলে যে আসামিজ জিকে অকণমান শিকি আহিবা আসামিজ জিকে অকণমান শিকি আহিবা কালি মানে আমি ক্লাছত সুধিম আসামিজ জিকে তো তেখেতে ইউটিউবত সাৰ্চ কৰি দিলে আসামিজ জিকে তো আসামিজ জিকে আছে শিকিব কি আসামিজ জিকে হোটেলত নি কি কৰিব লাগে ধাবাত নি কি কৰিব লাগে এইবিলাক তো আসামিজ জিকে নহয় ন তো আচলতে আসামিজ জিকে এইবিলাক চেনেল আচলতে মোৰ মতে ৰিপৰ্ট মাৰিব লাগে ফাল্টু চেনেল হয় ফাল্টু চেনেলত মানে মই ক'বলৈ একদম হে লাগিছে মানে কি ফাল্টুমি কৰি আছে আচলতে ইউটিউবত কৰে যদি ভাল কৰক ডিম্পু দাদাৰ ব্লগ বনাওক মোৰ দৰে এনেকুৱা টাইপৰ ভিডিঅ' বনাওক মোৰ নকওঁ যে মোৰ ভিডিঅ' ভাল হয় সেনেকুৱা নহয় তথাপিও মই ফাল্টু ভিডিঅ' নিদিওঁ ইউটিউবত তো আপোনালোকক সকলোকে কৈছো ল'ৰা ছোৱালী যদি মোৰ 18 বছৰ তলৰ ল'ৰা ছোৱালী আছে এই ভিডিঅ'টো সকলোকে কৈছো আসামিজ জিকে বুলি ইউটিউবত কোনোদিন চাৰ্চে নকৰিব একদম ফাল্টু চেনেল হয় যদি কিবা কাৰণত আসামিজ জিকে চেনেল এনেকুৱা টাইপৰ ভিডিঅ' হয় আপোনালোকে চেনেলটোত ৰিপৰ্ট মাৰক যিমান পাৰে সিমান ৰিপৰ্ট মাৰক একদম উৰাই দিয়ক তাক চেনেল হেৰিৰ পৰা তো চাক ইউটিউবটো লেতেৰাহে কৰিছে চাবা কি কৰিছে এতিয়া মই ভিডিঅ' এটা এৰিলো তলত মোৰ এনেকুৱা টাইপৰ ভিডিঅ' এটা আহি গ'ল তো মোৰ ভিডিঅ'টো আমাৰ গাঁৱৰ ল'ৰা সৰু ল'ৰা এটা চাই আছে বোলে আমাৰ গাঁৱৰ ল'ৰা এটা ভিডিঅ' বনাইছে তাক চাওঁ মোৰ তলত আহি গ'ল সেই ভিডিঅ'টো কি ফাল্টু ভিডিঅ' আহি গ'ল তো এইখিনি আছিল আচলতে ক'ব লগা সৰু ভিডিঅ' মই নবনাওঁ বুলি ভাবিছিলোঁ মানে কি এই উৎপাতত মই আচলতে বনাব লগা ইউটিউবটো খুলি বনাব খালি এইবিলাক খালি আসামিজ জিকে তেতিয়া মই আচলতে আসামিজ জিকেৰ ওপৰত মই সেয়া কৰিম বুলি ভাবিছিলোঁ যে মানে কিবা এটা মোৰ এটা এক্সামৰ কাৰণে মই সেয়া কৰি আছিলোঁ তো আসামিজ মানে জিকে অকণমান পঢ়ি যাওঁ আসামিজ জিকে মাৰিছোঁ বাপৰে বাপ অসমখন মানে কি ভাৰতবৰ্ষত যিমান যি বেয়া বস্তু আছে চব আহি গৈছে তো এইখিনি আছিল আজি আচলতে ক'ব লগা
তো যদি মোৰ তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো একবাৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো 1K হ'বলৈ গৈ আছে তো 1K হোৱাৰ পিছত আৰু ধামাকা ভিডিঅ' লৈ আহি আছোঁ তো তেতিয়ালৈকে আপোনালোক ভিডিঅ'বিলাক মোৰ চাই থাকিব অকণমান মৰম দিব তো আজিলৈ ইমানে তেতিয়ালৈ বাই বাই জয় আই অসম